নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আলোচনা কৰিম 2020 বৰ্ষৰ যিসকলে মেট্ৰিক পৰীক্ষা দিছিল ছাত্ৰ-ছাত্ৰী সেইসকলৰ পৰীক্ষাৰ ফলাফলৰ বিষয়ে আলোচনা কৰিম। সেবাই এটা আপডেট দিছিলে। সেবাৰ চেয়াৰমেন RC জৈনে সংবাদ মাধ্যমত কৈছিলে যে পৰীক্ষাৰ বহীসমূহ চোৱা প্ৰায় সম্পূৰ্ণ হৈছে আৰু পৰীক্ষাৰ বহীসমূহ জিলাসমূহৰ পৰা সেবাৰ হেডকোৱাৰ্টাৰলৈ অনা হৈছে বুলি কৈছে। কিন্তু তেওঁলোকে এতিয়ালৈকে সঠিককৈ ক'ব পৰা নাই ৰিজাল্টটো কেতিয়া দিব। ক'ব পৰা নাই, কিন্তু তেওঁলোকে এটা কথা কৈছে যে ৰিজাল্টটো মে' আৰু জুন মাহৰ ভিতৰতে তেওঁলোকে ঘোষণা কৰিব বুলি কৈছে। আৰু প্ৰতিদিন টাইমৰ এটা সংবাদ টাইমত প্ৰকাশ পোৱা এটা বাতৰি চাওঁ আহক কি কৈছে। অচিৰেই ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। কৰোনা ভাইৰাছৰ আতংকৰ মাজতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ প্ৰস্তুত হৈছে অসম মাধ্যমিক শিক্ষা পৰিষদ। ইতিমধ্যে পৰীক্ষাৰ সকলো উত্তৰ বহী মূল্যায়ন সম্পূৰ্ণ কৰি তোলা হৈছে। বহীসমূহ মূল্যায়ন সম্পূৰ্ণ কৰাৰ পাছতে ফলাফল ঘোষণা কৰাৰ বাবে সকলো ধৰণৰ সাজু হৈছে সেৱা। উল্লেখ হৈছে যোৱা 21 জানুৱাৰীৰ পৰা 29 জানুৱাৰীলৈ চলা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ কিছু অনিশ্চয়তাৰ সৃষ্টি হৈছিল যদিও সকলো জটিলতাৰ ওৰ পেলাই ফলাফল ঘোষণাৰ বাবে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে মাধ্যমিক শিক্ষা পৰিষদে। সেবা অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে এই সন্দৰ্ভত সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে লকডাউন প্ৰত্যাহাৰৰ পাছতে পৰীক্ষাৰ ফলাফল যাতে ঘোষণা কৰিব পাৰি আৰু সেই লক্ষ্যৰে কাম-কাজ আগুৱাই নিয়া হৈছে। সকলো ঠিকে থাকিলে মে' মাহৰ ভিতৰতে অথবা জুনৰ আৰম্ভণিতে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব। ইতিমধ্যে বিভিন্ন জিলাৰ পৰা পৰীক্ষাৰ উত্তৰৰ বহীসমূহ সেবাৰ কাৰ্যালয়লৈ অনা হৈছে। আজিও মাৰ্ঘেৰিটা, তিনিচুকীয়া আৰু হাইলাকান্দিৰ পৰা পৰীক্ষাৰ বহীসমূহ অনা হয়। লকডাউনৰ মাজতে শেহতীয়াকৈ আৰম্ভ হোৱা আন্তঃৰাজ্যিক বাছ সেৱাৰ সুবিধা লৈ ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ লগতে উইংগাৰৰ দ্বাৰা বিভিন্ন জিলাসমূহৰ পৰা বহীসমূহ আনি থকা হৈছে। ফলাফল ঘোষণাৰ বাবে প্ৰাৰম্ভিক কামসমূহ সম্পূৰ্ণ কৰি তোলা হৈছে যদিও অনলাইনৰ প্ৰক্ৰিয়াটো অলপ বাকী আছে বুলি কৈছে। আৰু ইফালে সেবাৰ আন এক সূত্ৰই প্ৰকাশ কৰা মতে নিৰ্ধাৰিত সময়তে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ বাবে লক্ষ্য বান্ধি লোৱা হৈছে যদিও সকলো নিৰ্ভৰ কৰিছে লকডাউন প্ৰত্যাহাৰ অথবা বৃদ্ধিৰ ওপৰত। অৱশ্যে পৰীক্ষাৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰত লকডাউন বৃদ্ধিৰ হোৱাৰ সম্ভাৱনা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত মে' মাহৰ ভিতৰতে ফলাফল ঘোষণা কৰাৰ যথেষ্ট সম্ভাৱনা আছে। মন কৰিবলগীয়া যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ এনে তৎপৰতাৰ বিপৰীতে মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাৰ অবিহনে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ কৰি দিবলৈ বাধ্য হৈছে। মাৰ্চ মাহৰ শেষ ভাগত একাদশ বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও লকডাউনৰ বাবে এই পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছিল সংসদ। আমি এই বাতৰিটোৰ পৰা এতিয়া গম পালোঁ যে আমাৰ যিটো সেবাৰ এইটো পৰীক্ষা, এই পৰীক্ষাটো মে' আৰু জুন মাহৰ ভিতৰতে ঘোষণা কৰা হ'ব বুলি গম পোৱা গৈছে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি দিব। আৰু যদি চেনেলটোলৈ প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ।